স্কুল বাধা দিম আৰু বুজিছা কামলৈ যোৱাই ভাল পইচাও চুবলৈ পাওঁ খাবলৈও পাওঁ তাকে চিন্তা হয় কেতিয়া বুজিছ ক'ৰবাত ওলাই গ'লেচোন হাতত পইচা থাকিলে ঢেৰ কিবা কিবি খাব পাৰি গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ কি হ'ল চবেইচোন অকলে অকলে কৈছ একেলগে ক'ব নাজানো নেকি তহঁতি মানে ছাৰ হ'ব মাথা চাথা মাৰি থাকিব নালাগে এতিয়া হ'ব এতিয়া কিতাপ দিয়া কালি মই ক'ত এৰিছিলি কৃষ্ণ প্ৰভু মনত নপৰিলে হয় আৰু ঐ তই কি ভাবি আছ ঐ দিনতে সপোন দেখিলি নি সেই ৰ'ব কালি হোমৱৰ্ক দিছিল নহয় পাহৰিলি নি হোমৱৰ্ক কৰি আনিলি জানো এই মনে থাক মনত নেপেলাবি নহ'লে দিবই আমাক ছাৰ কালি যে হোমৱৰ্ক কৰি আনিব দিছিলে চাবনে চেছ এতিয়া মনত পেলাই দিলে ইছ লেন মই পাহৰিছিলোঁ লেন বাকী মহাপুৰুষসকল আপোনালোকৰ হ'ল নাই লৈ আহক ঐ কি হ'ব এতিয়া কি হ'ল আকৌ তহঁত দুটাই লৈ আহ আকৌ কৰি দিলে তহঁত দুটাই মানে কৰিছিলোঁ ছাৰ কেছ এটা হ'ল নহয় কি ক'ম আপোনাক কি কেছ হ'ল বোপাই অ' ছাৰ মানে মই মাংস ভাত খাই স্কুললৈ আহি আছিলোঁ কি মইতো সুধিছোঁ নে কিনো তই কি খাই স্কুললৈ আহিছ নহয় অ' ছাৰ শুনক আপুনি এতিয়াহে মজাটো পাব তাৰপাছত মানে আমাৰ মানে ৰাস্তাতে পুখুৰী এটা আছে তাৰপৰা মানে সেই পুখুৰীটোৰ পৰা বৰ ডাঙৰ ভেকুলী এটা ওলাই আহিল নহয় সি মানে মোৰ চাইকেলৰ আগত আঘাত এটা কৰিলে মানে মই দুপুককৈ ৰাস্তা পুখুৰীটোতে পৰিলোঁ নহয় তাৰপৰা আৰু কি হ'ব ছাৰ বেগটো বচাব নোৱাৰিলোঁ মই ট্ৰাই কৰিলোঁ কিন্তু কিয় বেগটো কোনো পধ্যে বচাব নোৱাৰিলোঁ ফুটা কপাল বেগটো তিতি গ'ল ছাৰ মানে ছাৰ মানে মই হোমৱৰ্ক কৰি অনা বহীখন একেবাৰে তিতি গৈ জুপি হ'ল হ'ব বোপাই তোৰ ফটা কপালৰ কথা নুশুনো আৰু মই শুনি পেলাই মোৰে দুখ লাগি গৈছে পিছে কামো মহাপুৰুষ কওকচোন আপোনাৰ কি হ'ল আপুনি কিয় কৰি নানিলে মানে ছাৰ মানে মই সৰুৰ পৰা মিছা কথা নকওঁ মানে ছাৰ আৰু ছাৰ মানে অভ্যাসো নাই হ'ব বাৰু হ'ব তই সঁচা কথা কৈ কচোন তোৰ কিনো হ'ল ছাৰ আপোনাকনো মই কি ক'ম ছাৰ মোৰ বেজি আছিলোঁ কপালখনৰ কথা মই মানে ছাৰ কিবা ভুল হৈছে বুলি ৰাস্তাই পঢ়ি আহি আছিলোঁ মানে ছাৰ তেনেতে মানে ছাৰ এটা ডাঙৰ বতাহ আহিল নহয় তাৰপৰা মানে ছাৰ আহি থাকে মানে বতাহজাক মোৰ ওচৰ পালেহি নহয় ছাৰ তাৰপিছত মানে মই যিমান পলাইছোঁ সি মোৰ পিছে মই যিমান পলাইছোঁ সি মোৰ পিছে নাই সি মোক কোনো পধ্যে পিছ নেৰি নিদিয়ে ছাৰ পলাইছোঁ কিন্তু সি মোক বহীখন মই যিমান পলাইছোঁ সি মোক বহীখন ইমান এটা নিছে ছাৰ কিন্তু মই বোলো এই কথা নহয় মইতো বহীখন মই এৰি দিব নোৱাৰোঁ কাৰণ ছাৰে হোমৱৰ্ক কৰি নিবলৈ দিছে যেতিয়া মই দেখাবই লাগিব মানে কি হ'ব ছাৰ লাষ্টত মইতো ভাগৰি গ'লোঁ সিটো নাভাগৰিলে মানে বতাহজাক উপায় নাই আৰু সি মোক বহীখন টানি লৈ গুচি গ'ল ছাৰ মই কোনো পধ্যে বচাব নোৱাৰিলোঁ ছাৰ কোনো পধ্যে মই বচাব নোৱাৰিলোঁ ছাৰ আৰু সেইখন সি মোক বহীখন লৈ ছাৰ গুচি গ'ল ছাৰ মোৰ সেইকাৰণে বহীখন আনিব নোৱাৰিলোঁ হ'ব কথা কৰিব নালাগে মানে তহঁতক কি খাই যে পালে তহঁতি বৰ শিয়াল টেঙা হ'লি নাই মই যাওঁ দেই ক্লাছ নকৰোঁ আৰু তহঁতৰ কথা শুনি মোৰ হাই প্ৰেছাৰ চুগাৰ বিপি সকলো বাঢ়ি গৈছে নাই মই এক খন্তেক ৰ'ব নোৱাৰোঁ মই যাওঁ ভগৱান কোনোমতে তুমি মোক বচালা দেই মানে আমাৰ দুটাক কোনোমতে বচালা সেই জহনি মৰাতে কথাটো উলিয়াই আমাৰ দুইটাকে ফচাইছিলে কোনো পধ্যে তুমি বচালা প্ৰভু কোনো পধ্যে বচালা প্ৰভু কোনো মতেহে বাচিছোঁ দেই